নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ এই চেনেলটোলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চিৰাৰ এটা মালপোৱাৰ ৰেচিপি। বৰ সুন্দৰ হয় এই ৰেচিপিটো আৰু কোনো পাৰ্থক্য নাথাকে, বহুত সফট হয় আৰু মই কেনেদৰে বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো মোৰ ভাল পাব। এয়া মই মোৰ হিচাপত চিৰা লৈ লৈছোঁ প্ৰায় 2 কাপমান জোখৰ আৰু এইখিনি পেকেটৰ চিৰা হয় আৰু এই চিৰাখিনি মই অন্ততঃ 15 মিনিটমানৰ কাৰণে পানীৰে এনেকৈ তিয়াই থ'ম যাতে কোমলি যায়। আৰু এই চিৰাখিনি পানীত পুৰা কোমলিবলৈ দিয়া হৈছে আৰু যেতিয়া পুৰা কোমলি যাব তেতিয়া আমি পানীৰ পৰা ইয়াক টুকি ল'ম। এয়া কোমলি গৈছে এই চিৰাখিনি আৰু এতিয়া ইয়াক পানীখিনিৰ পৰা সম্পূৰ্ণৰূপে নিয়খ কৰি দিয়া হৈছে। আৰু এতিয়া মিক্সিৰ বাটিত মই 4টাৰ পৰা 5টামান কল এইদৰে পিচি ল'ম। হাতে ফেনেকি ল'লেও হয়, কিন্তু এনেকৈ মিক্সিত মাৰি ল'লে খাবলৈ বহুত ধুনীয়া হয়। আৰু এইদৰে গোটেই কলখিনি মই এনেকৈ বাকলি গুচাই মিক্সি বাটিটোত লৈ লৈছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিক্সিত মাৰি লৈছোঁ। এই চিৰাখিনিতে এই কলৰ যিখিনি মিশ্ৰণখিনি, কলৰ যিখিনি পেষ্টখিনি সেইখিনি মই ইয়াত দি দিম। জাহাজী কল হ'লে বেছি ভাল হয় আচলতে বাকীবোৰ কলতকৈ। কলৰ মিশ্ৰণখিনি এনেকৈ দি দিয়াৰ পাছত মই ভালদৰে হাতেৰে মঠি লৈছোঁ। আৰু এতিয়া এই মিশ্ৰণখিনিত মই দিছোঁ 3টামান ইলাচিৰ গুটি। এনেকৈ ইলাচিৰ গুটি দিলে খাবলৈ বৰ ধুনীয়া এটা সুগন্ধ হয় আৰু সেইকাৰণে মই ফালি পেলাই গুটিখিনি ইয়াত দি দিছোঁ। আৰু এই মিশ্ৰণটোত এতিয়া মই মিলাইছোঁ আটা আৰু আপোনালোকে বিচাৰিলে ময়দাও দিব পাৰিব আটাৰ সলনি। আৰু এইদৰে আটাখিনি মিলাই পেলাই যাতে ডোটো এটা সুন্দৰ টান মিশ্ৰণ হয় মই তেনেকৈ বনাই লৈছোঁ। আৰু ইয়াৰ পাছত মই ইয়াত মিলাইছোঁ হিচাপ অনুযায়ী গুড়ৰ পৰিমাণ বহুত বেছি নাই কৰা, এটা হিচাপতে দিছোঁ যিহেতু ইয়াত কলৰ মিঠাটো আছে সেইকাৰণে গুড় বহুত বেছি নাই মিলোৱা। আৰু এতিয়া এইখিনি ভালদৰে মই মঠি ল'ম। আমাৰ মিশ্ৰণটো ঠিক মঠা হৈ গৈছে। এতিয়া এখন মই চামুচৰ সহায়ত এনেকৈ চেপ দিছোঁ আৰু এনেকুৱা কৰিলে আচলতে হাতখন লেতেৰা নহয় আৰু এই চামুচৰ সহায়ত ধুনীয়া এটা চেপ হৈ আহিব। আপোনালোকে ইচ্ছা কৰিলে বেলেগ ধৰণৰ আকাৰৰ দিব পাৰে, মই এনেকৈ দিছোঁ। আৰু ইয়াত কোনো বিশেষ বস্তু মিহলোৱা হোৱা নাই, খুব কম বস্তুৰ এটা সুন্দৰ পিঠা হয় আৰু আমি খাই বহুতেই ভাল পাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তেল গৰম হৈ গৈছে আৰু এতিয়া খুব কম জুইত সিজি যোৱাকৈ ভাজিম ইলটি কৰি। এইখিনিতে আপোনালোকলৈ এটা মোৰ ফালৰ পৰা অনুৰোধ, যিসকল নতুন দৰ্শক আজি এই ভিডিঅ'টো চাই আছে, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে এটা ছাবস্ক্ৰাইব এটা কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলোখিনি নটিফিকেশ্যন আপোনালোকে সহজতে পাই যায়। আৰু এতিয়া পিঠাটো ভাজি থকা হৈছে আৰু সোণালী বৰণ আহিছে, খাবলৈ খুব ধুনীয়া এটা সফট পিঠা হয়। যেতিয়া বিহুৰ সময়ত বনাব তেতিয়া আপোনালোকে নিজে গম পাব। আৰু আপোনালোকে ইচ্ছা কৰিলে মাজে সময়ে গধূলি চাহৰ লগতো বনাই পেলাই খাব পাৰিব, বৰ সুন্দৰ হয় পিঠাটো আৰু সেয়ে আপোনালোকৰ আগত মইতো আগবঢ়ালোঁ আচলতে। এয়া হেতাখনলৈ মন কৰকচোন, খুব সুন্দৰ এটা ৰং হৈছে আৰু খাবলৈ বহুত ধুনীয়া হ'ব। আৰু চামুচখনেৰে এনেকৈ চেপ দি বনোৱাৰ কাৰণে সুন্দৰ এটা আকাৰ লৈছে পিঠাটোৰ। আশা কৰোঁ আপোনালোকে এইটো ভাল পাব আৰু আজি এই টিপছটো ল'ব। আৰু এইদৰে গোটেইখিনি পিঠা মই বনাই ল'লোঁ। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব আৰু এইখিনি গৰম গৰম চাহৰ লগত পৰিৱেশন কৰি আমি খাম। আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। আপোনালোকৰ মতামতলৈ আশাৰে বাট চাই ৰ'লোঁ। ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে থাকিল মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।